চাবলৈ আহোঁ বুলি আহিছোঁ। যাব লৈছে। সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ পেহী এতিয়া আহিব। পেহী মানে আমাৰ দেউতাৰ একমাত্ৰ ভনীয়েক, আৰু আহিব দীপলিনা, পেহীৰ ছোৱালীজনী। আৰু দীপলিনা হৈছে আমাৰ ঘৰখনৰ একমাত্ৰ ছোৱালী, মানে ইহঁতৰ ঘৰখনৰ গোটেই ল'ৰাখিনিৰ ভিতৰত মানে তাইৰ ভনীয়েকো হৈছে, বায়েকো হৈছে। তাই বিয়া হোৱাৰ পৰা মানে অকল এবাৰহে আহিছে, সেইকাৰণে বহুত দিনৰ মূৰত অহা হয়। এতিয়া এনায়েকক চাবলৈ বুলি আহিব আৰু আমাৰ বাইচিক। তাই থাকে তেজপুৰত। তাকে বহুত দিনৰ মূৰত আহিব, ভালো লাগিব লগ পাই কিনে। চাই থাকিব আপোনালোকে। একো নকওঁ। এইপিনে ভাইটি আৰু প্ৰিয়ংকাও আহিলে, আৰু এয়া হৈছে গাহৰি আৰু মাছ। গাহৰিখিনি প্ৰিয়ংকাই বনাব আৰু মাছখিনি মই বনাম। তাই আহিয়ে বেছি কামত লাগি গ'ল। এইপিনে চাটনি বনাবলৈ কাৰণে ৰেডি কৰিছে। গোটেইজনী অৱস্থা মানে বেয়া হৈ আছে, গোটেই ভাত বনাই আছোঁ কাৰণে। আলহী অহাৰ আগে আগে মানে এইবোৰ বনাই মেলি কমপ্লিট কৰি লওঁ, আৰু তাৰপিছত আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম। আৰু এতিয়া পাকঘৰ সোমাইছোঁ, যেতিয়া এনেও লেতেৰা হ'মেই, সেইকাৰণে এনেকৈ পিন্ধি কৰি আছোঁ আৰু। এইপিনে মাছখিনিও ফ্ৰাই কৰি হৈ গ'ল, আৰু এতিয়া কোমোৰাটো কাটি লৈছোঁ। চাবচোন আমাৰ বেটাৰ কিমান উৎপাত। মই কোমোৰা কাটি থকা টাইমত ছাইডতে বাপেকৰ লগত বহি মেলি মোৰ সেই কাটি থকা সময়ত দিগদাৰ দি আছে, ভৰিটো লগাই লগাই। এইপিনে চাটনি বিভাগত এই আছে, আৰু গাহৰি বিভাগত আছে। এইপিনে তাই গাহৰি বনাই আছে। এইপিনে মই কোমোৰাৰ লগত মাছ বনাম। কোমোৰাখিনি সিজাৰ পিছত মাছ দি দিছোঁ, আৰু এইপিনে নিৰামিষ চব্জি এখন বনি আছে। নিৰামিষ মানে ভেন্দি আৰু আলু চব্জি এখন। এয়া আমাৰ দীপলিনা আহি গ'ল, পেহী ছোৱালী। আহিলে পেহী এদিন। দেখাই দিয়া মোৰ মানে হেৰি ফ্ৰেণ্ডসকলক, মানে চবকে দেখাই দিয়া। বৰ ধুনীয়া পাৰফিউম মাৰিছে। আজি বতৰটো বহুত গৰম কৰিছে, সেইটো কাৰণে চৰবত দি লৈছোঁ প্ৰথমে। Cheers. চাৰি লওঁ প্ৰথমতে, তাৰপিছত ভাতত লাগিম আৰু। আমাৰ আকৌ প্ৰিয়ংকাই জলকীয়া খাই বহুত ভাল পায়, সেইকাৰণে পেটু ভাজিত পূৰা জলকীয়া দি বনাইছে। এইপিনে ভাত পাতি থৈছোঁ। গোটেইখন বেলেগ কথা। তাইকনো মই এতিয়া এনেকৈহে কওঁ, কি যে এনালি চবৰে নাকো ওচৰি লৈ গৈছে, জানানে?
কামৰ ব্যস্ততাৰ মাজত অলপমান বেটাৰ লগত ধেমালি কৰি ল'লোঁ। দীপলিনা কিমান পইচা ঘটিলা কাপোৰ বনাব না? ঘটি আছো লাহে লাহে। আমাৰ এক যদি কাপোৰ লাগে কণ্টেক্ট কৰিব দেই। কাৰ্ডখন আছে নহয় ন? কাৰ্ডখন দেখাই দিবা এনেকৈ। তাতে আছে দীপলিনা বুলি কৈ দিয়া। দীপলিনা কি বুলি আছে? গগৈ। দীপলিনা গান গোৱা বুলি নহয় আকৌ দীপলিনা গগৈ। এতিয়া ভাত দি লৈছোঁ। আজি অলপ ভাত খোৱা দেৰিয়ে হ'ল। এনেও আলহী আহিলে ঘৰত অলপমান দেৰি হয় ভাত খোৱা। বাইছে খাই আছে ভাত। এইপিনে বাইছি আজি একদম জীয়েক আহিছে বুলি ফূৰ্তি ন? বাইছি আজি জীয়েক আহিছে বুলি ফূৰ্তি বোলা। এতিয়া যাব লৈছে দীপলিনাহঁতি আৰু এইপিনে হেৰি যাবগৈ আৰু প্ৰিয়ংকাহঁতি। য়েছ, আমি ঘৰ যাম। তাকে বহুত দিনৰ মূৰত লগ পালোঁ। বহুত ভাল লাগিলে। আকৌ কেতিয়া লগ পাওঁ ঠিক নাই। সিহঁতি বহুত দিনৰ মূৰে মূৰে মানে দেখা দিব লগা হৈছে। মানে আগতে আহিছিলে এতিয়া তেজপুৰলৈ গ'লগৈ যে সেইকাৰণে হ'ল আৰু কি বলা দো কথা কথা পাইছা তুমি? মামা যাব আপুনি চালে আমি আমাৰ প্ৰিয়ংকা ভাগৰ বেটাটো আজি এনেকৈ ঘূৰি ফুৰিছে। পাত্তা নাই পোৱা। ই ঠেকঠুক ৰুমত ঘূৰি ফুৰিছে আৰু যাবা বৌ হলে যাবা মিনালদা বৌ হলে ল'লে এতিয়া যাব লৈছে। আহি যাব আহে ইফালে লৈ ল'ম কিখন খুলি দিয়া। টাটা লিঅ', বাই 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 বাই। আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ বাই।